হেৰস্তো এতিয়া 3:45 হৈছে মোৰ মুডটো দেখি বুজি পাইছে চাগে কিমান টেনশ্যনত আছোঁ আজি তো 3:45 হৈছে ৰাতিপুৱা 3:45 বাইক ৰেডি কৰিলোঁ পিঠিটো বেগ ল'লোঁ আৰু এতিয়া মই যাবলৈ লৈছোঁ ঘৰলৈ আৰু মাৰ অসুস্থতাৰ কাৰণে মই ঘৰলৈ বিশেষকৈ যাবলৈ লৈছোঁ 3:30 বজাত 5জন দাই ফোন কৰিলে যে দুদু মই তহঁতৰ ঘৰলৈ যাব লৈছোঁ মাৰ গা ভাল নহয় তো এতিয়া 15 মিনিট হৈছে গোটেই বাচন কাঁহী বাতি গোটেইখিনি ধুই মেলি বস্তু চস্তু চাফা চিকুণ কৰি পেলাবলৈ আছিলে 15 মিনিটত গোটেই আই এম ৰেডি তো এতিয়া মই ঘৰলৈ যাব লৈছোঁ হঠাৎ যাবলগীয়া হৈছে আৰু যাবলগীয়া হৈছে নহয় মইতো ৰাতিপুৱা যোৱা কথা আছিলেই তো মালিকনী উঠাই নাই চাবিটো লৈ পেলাই যেনেকৈ খুলিলোঁ তো এতিয়া মই যাওঁ পাছত আপোনালোকক লগ পাম ঠিক আছে ভিডিঅ'টো পাছত কণ্টিনিউ কৰিছোঁ হেৰস্তো এতিয়া মই আমাৰ কলেজ পাৰ হৈ আহিছোঁ আৰু আহি পেলাই নাৰায়ণপুৰ পুলিচ থানা পাইছোঁহি তাৰপাছত আৰু ট্ৰেফিক পইণ্ট পাই পেলাই বৰপথাৰ হৈ পেলাই ঘৰলৈ যামগৈ তো ভিডিঅ'টো চাই ৰ'ব কণ্টিনিউ মাক হস্পিটেললৈ কেনেকৈ আনিছোঁ সেয়া দেখুৱাম আপোনালোকক ব'লক এইমাত্ৰ আহি হস্পিটেল পাইছোঁহি টোপনি ক্ষতি চবৰে ডাক্তৰ নাই ডাক্তৰো টোপনি ক্ষতি ঘৰত গৈ শুই আছেগৈ আকৌ ডাক্তৰ জগাই আনিবগৈ লাগিব এতিয়া এয়া মোৰ ফাদাৰ পিতাজী হয় তেখেতে গাড়ীখন পাৰ্কিং কৰিছে একেবাৰে জেগাতহে ৰাখিছে আৰু মই হ'লে য'তে ত'তে ৰাখি দিলোঁ নাই দেখাই এতিয়ালৈকে ডক্তৰ ইমান লৰালৰিকৈ ৰাতিপুৱাই আহিছোঁ কিন্তু হস্পিটেলত ডক্তৰ নাই শুবও লাগিব বাৰু ডক্তৰৰ কথা আছে ন একো নাই এক্সকিউজ আই কেন এক্সকিউজ ইট কিন্তু বেছি টাইম অপেক্ষা কৰিব ন 10 মিনিট কৰি চাওঁ আৰু তো 10 মিনিটৰ পিছত যদি আহি পাবহি যদি নাপায় বেলেগ হস্পিটেলত নিব লাগিব ন সময়টো বহুত বেয়া ন ৰাতিপুৱা সময় প্ৰত্যেকৰে খোৱা মেলা কথা এটা থাকে কিন্তু ডিউটি বুলিও কথা এটা থাকে ন সেইটো লগতে তো ফাইনেলি যেন তেনে ডক্টৰজনক জগাই মেলি আনিলোঁ আৰু এতিয়া ট্ৰিটমেণ্ট আৰম্ভ হৈছে আৰু তো ইয়াতে আহিছোঁ এতিয়া মই য'ত আছোঁ এইখন আছে ধলপুৰ হস্পিটেল আৰু ইয়াতে মোৰ মাক লৈ আহিছিলোঁ আৰু ৰাতিপুৱা 3:30 বজাতে উঠি পেলাই ঘৰলৈ আহিছোঁ বাইক লৈ তাৰপাছত মাক হস্পিটেল আনিছোঁ তো সেইটো কাৰণে এটা মানে ভিডিঅ'টো যিহেতু মই বনাইছোঁ ঠিক আছে ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ